নমস্কাৰ। আজি ভিডিঅ'টোত মই শিশুসকলৰ কাৰণে দুটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাকেইটা ছুটি কাৰণে লগতে আবৃত্তি কৰিছোঁ। প্ৰথমটো কবিতাৰ শিৰোনাম মাহী দেউৰ ঘৰ। আমাৰ ওচৰতে মাহী দেউৰ ঘৰ, তেওঁৰ পুতলাটো হ'ল এদিন জ্বৰ। পানী লগা জ্বৰ, হাঁচিও ডাক্তৰ ডাক্তৰ, মাহী দেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই, ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আঐ, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল, হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। দ্বিতীয়টো কবিতাৰ শিৰোনাম দুষ্ট ভাইটি। মোৰ এটা ভাইটি আছে, সি বৰ দুষ্ট। ভাত খাওঁতে আইতাক দিয়ে বৰ কষ্ট। মাছ নাখায়, মঙহ নাখায় শাক পাচলি, তাক প্ৰতি সাঁজতে লাগে দাইল আৰু কণী ভাজি। পঢ়াৰ কথা ক'লে তাৰ পেটৰ বিষ উঠে, খেলাৰ কথা ক'লে সি অলৰাউণ্ডাৰ হৈ পৰে। নমস্কাৰ।